हेलो गाइस, तो मोर नाम हल अंकुर। आको आज एटा भिडिओ লৈ আহিলো আপোনালোকৰ ওচৰলৈ। বহুত দিন ভিডিঅ' একো দিয়া নাছিলোঁ, ব্লগ কৰা নাই। এতিয়া ভাবিলোঁ আজি মানে এটা ভিডিঅ' দিওঁৱে আৰু। আজিৰ ভিডিঅ'টো মই মানে অলপ বেলেগ ধৰণে দিম। আজিৰ ভিডিঅ'টোত মানে আপোনালোকে চাই ন ভিডিঅ' কিছুমান দিয়ে, গেছ ভিডিঅ' কিছুমান হিণ্ট দি দিব। এইবিলাক চাই পেলাই আপোনালোকে কি গানটো কি গান হয় এইটো ধৰিব লাগিব, কি হয় কি বস্তু, এইচব এনেকুৱা থাকে ন কিছুমান ভিডিঅ'। মই ভাবিছোঁ আজি এনেকুৱাই ভিডিঅ' বনাওঁ। মই মানে কিছুমান হিণ্ট দিম, আপোনালোকে তাৰ বিষয়ে ক'ব লাগিব। সেইটো কি হয়, এনিমেৰ ওপৰত কৰিম। মানে এইটো এনিমেটোৰ নাম ক'ব লাগিব। এনিম এইটো হিণ্ট আছে, এইটো কোনটো এনিমে এইটো আপোনালোকে ক'ব লাগিব। তো গাইজ বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Ankur Baruah videos. তো গাইজ প্ৰথমতে নম্বৰ 1, এইটো কি হয় গাইজ কওক? নিঞ্জা প্লাছ হাতুৰি। কি হ'ব গাইজ কওক? এইটো বহুত সহজ, আপোনালোকে গম পাইছে, দেখিয়ে গম পাই গৈছে চাগে। জল্দি কওক গাইজ, কমেণ্ট কৰক জল্দি। তো গাইজ এইটো মই আপোনাক কৈ দি আছোঁ, এইটো হ'ব নিঞ্জা হাতুৰি। হয়নে গাইজ? তো গাইজ মই আপোনালোকক পুৰা ভিডিঅ'টো দেখাব নোৱাৰিম, গানটো শুনাব নোৱাৰিম মানে, কাৰণ কপিৰাইট লাগি যাব, আপোনালোকে জানেই। তো গতিকে গাইজ মই অলপ গাই শুনাই দিছোঁ, শুনক। पहाड़ों के ऊपर जंगल के पार देखो कौन अपने निस है आया यार, निंजा हथौड़ी अपने घर आया यार। तो गाइस नंबर 2 কি है চাও হক গাইস জলদি। নেক্সট আইছে দেখুন, কি এটো 2 প্লাস মুন। 2 প্লাস মুন কি হবে গাইস? 2 মুন, 2 মুন। 2 হিন্দিত কি কয়? 2 মুন। 1 মিনিট, ডোরেমন। এটা গাইস ডোরেমন হ'ব চাগে, ডোরেমন হ'ব গাইস। ব্লগ চাও কি হয়, ডোরেমনে হ'ব লাগে মোৰ মতে। হাও গাইস চাও। গাইজ মই কৈছিলোঁ ন এইটো ডোৰেমন হ'ব বুলি, দেখিলে ডোৰেমনে হয়। তো ডোৰেমন মোৰতো ফেভৰেট আছিল আগতে। আপোনালোকে চাইছিল নে? জল্দি জল্দি কমেণ্ট কৰি কওক, আগতে কাৰ কাৰ ডোৰেমন ফেভৰেট আছিল, জল্দি জল্দি কওক। তো গাইজ নেক্সটটো ষ্টাৰ্ট কৰিব লওক। 3 নম্বৰত কি আছে হওক চাওক। এইটো কি? উঠ চেন। উঠ চেন কি হ'ব? উঠ চেন কিবা হয় এইটো? উজ্জৈন। গাইজ আপোনালোকে গম পাইছে যদি কমেণ্ট কৰি কওক, কিবা হয় মই গম পোৱা নাই কিন্তু। উজ্জৈন আহক গাইজ চেণ্টাৰটো চাই লওক। তো গাইজ এইটো দেখোন চিনচেন। চিনচেন কেনেকৈ হ'ব পাৰে গাইজ? চিনচেন কেনেকৈ হ'ব পাৰে? আচ্ছা, তো এইটো উঠক দেখুওৱা নাছিল মানে, এইখিনি চিন দেখে, চিন। গম পাইছে ন গাইজ? চিন মানে চিন প্লাছ চেন, চিনচেনে হয়। তো আহক গাইজ নেক্সটটো ষ্টাৰ্ট কৰোঁ বলক। নাম্বাৰ 4ত কি আছে চাওঁ হওক গাইজ। কি এইটো? ল'ৰা ছোৱালী হাগ। এইটো ধৰা মানে হাগ প্লাছ ৰাজপাল যাদৱ। কি হাগ প্লাছ ৰাজপাল যাদৱ গম পোৱা নাই কিবা এইটো কি হ'ব গাইজ? 1 মিনিট। এইটো কেৰেক্টাৰ ঢোল ফিল্মখন আছে, ঢোল ফিল্মখনত তাৰ নাম কি? ঢোল ফিল্মখনত মাৰু। তো গাইজ হাগ প্লাছ মাৰো, হাগি মাৰো হ'ব গাইজ। হাগি মাৰো, হাগ প্লাছ মাৰো, হাগি মাৰো। আহক গাইজ চাওঁ হয় নাই।
মই গাইজ কৈছিলোঁ ন এইটো হাগি মাৰো হ'ব আপোনালোকে গম পাইছিল নে কমেণ্ট কৰি জলদি কওক নেক্সটত কি আছে আহক গাইজ চাওঁ 5 নম্বৰত কি আছে চাওঁ আহক গাইজ 5 নম্বৰ এইটো কি উইংছ প্লাছ মেন উইংছ পাখি পাখি প্লাছ মেন মানুহ কি হ'ব পাখি মানুহ উইংছ উইংছ প্লাছ মেন পাখি মানুহ पंख मैन हिंदी की हो पंख मैन पर बोलू तो कोई पर मैन पर मैन हुआ परे आओ गाइस तो पर मैन हो पर मैन मुसीबत में है कोई बुला रहा तुमको आ जाओ परमैन आओ ना मेरे पास ओ प्यारे परमैन तो गाइस मैं কৈছিলোঁ এইটো পাৰমেণ্ট হ'ব বুলি আপোনালোকে গম পাইছিল নেকি কমেণ্টত এবাৰ কৈ দিয়ক যদি আগতে গম পাইছিল তো এতিয়া আহক চাওঁ নেক্সটটো কি হয় 6 নম্বৰটো কি চাওঁ আহক এইটো কি ড্ৰেগন বল জি এইটো ইমান সহজ একেবাৰে সহজ গাইজ গম পাইছেনে জলদি কওক ড্ৰেগন প্লাছ বল প্লাছ জি ড্ৰেগন বল জি এইটো একেবাৰে সহজ Dragon Ball Z. Dragon, yeah, Dragon Ball Z. Dragon, yeah, Dragon Ball Z. তো গাইজ এইটো ড্ৰেগন বল জি আছিলে দেখিলে আহক নেক্সটটো চাওঁ নম্বৰ 7 এইটো কি দিছে কি হয় গাইজ এইটো আপোনালোকে গম পাইছে নেকি কওক এইটো কি গু চাবি মুন গু কি মুন গু চাবি কি বা হয় গাইছ এইটো মই বুজি পোৱা নাই আপোনালোকে গম পাইছে যদি কমেণ্টত কওক মই কিন্তু গম পোৱা নাই আপোনালোকে যদি গম পাইছে কমেণ্টত লিখি দিয়ক আহক গাইছ এনচাৰটো চাই লওক কি হয় এইটো তো গাইছ এইটো পকেমন হ'ব কিন্তু কেনেকৈ হৈছে মই গম পোৱা নাই আপোনালোকে যদি গম পাইছে মোক কমেণ্ট কৰি কৈ দিয়ক কেনেকৈ বা হৈছে পকেমন তো মই বুজি পোৱা নাই কিন্তু কৰিব গাইছ তো গাইছ ভিডিঅ'টো ইয়াতেই সামৰিলোঁ আজি আপোনালোকে কেনে পাইছে ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট চব কৰি দিব গাইছ কাৰণ ভিডিঅ'টো বনাওঁতে বহুত কষ্ট হৈছে প্লিজ গাইছ